তুমি কৈ দিয়া हैप्पी बर्थडे टू यू 100 साल जियो थैंक यू পুৱাৰ চাহকাপ এয়া সকলোৱে একেলগে মিলি খাই আছোঁ আৰু ইফালে পেহীয়ে কিবা কৈ আছিলে আমাৰ আচলতে ঘপককৈ প্লেন হৈ গ'ল গোলাঘাট অহা পেহীৰ ঘৰত কাৰণ বহু বছৰ ধৰি অহাও নাছিলোঁ আৰু মানুহজনৰ দুদিনৰ কামৰ বন্ধ পালে সেই সুযোগতে গুচি আহিলোঁ তাতে আকৌ পেহীৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে সেয়ে আৰু অহা হ'ল সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই হানিবৰে মোৰ চেনেল হনিজ কি আছোঁ আশা কৰোঁ সকলো খুব ভালে আছে আজি আছোঁ আমি গোলাঘাট পেহীৰ ছোৱালীজনীৰ বাৰ্থডে সেইকাৰণে আহিলোঁ আৰু ফুৰাও হ'ল গতিকে ৰাতিপুৱা বজাৰ কৰিব গ'লোঁ কিবাকিবি কৰিলোঁ গোটেইখিনি আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব তেন্তে ব'লক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছতে আমি তিনিটা ওলালোঁ গোলাঘাট টাউনলৈ আৰু টাউনলৈ আহিলোঁ মানে সকলোৰে বাবে কিবা নহয় কিবা উপহাৰ ল'ব লাগিব কাৰণ বিয়াৰ পিছত প্ৰথম আহিছোঁ সকলোৰে বাবে লৈয়ে আহিছিলোঁ তাইৰ কাৰণে লোৱা হোৱা নাছিলে আৰু যিহেতু তাইৰ বাৰ্থডেও হয় গতিকে তাইক আনি একদম দোকানত সোমোৱাই দিলোঁ আমি ইফালে দুটা ৰৈ আছোঁ তাই ট্ৰায়েল কৰি কৰি আমাক দেখুৱাই আছে আৰু আমি চাই আছিলোঁ সেয়ে তাইৰ বাবে গিফ্ট ল'বলৈ আৰু লগতে কেক ল'বলৈ কোনটো ল'বে টুপি চাই আছোঁ আমি ইয়াত টুপি ল'ব বাৰ্থডে গ'লে এয়া ড্ৰেছ পাতি লৈ হোৱাৰ পাছত একদম পাই গ'লোঁ বেকেৰীত আৰু বেকেৰীৰ পৰা এতিয়া আমি ল'ম কেক আৰু তাইৰ কাৰণে এটা টুপিও ল'লোঁ তাৰপাছত এয়া কেক ইয়াত দুটা চকলেট কেকেই আছিলে কিন্তু ভিতৰত আকৌ নতুনকৈ বনাই আছিলে তাৰ পৰা এটা ল'লোঁ বৰ বেছি বিশেষ ডিজাইন নাছিলে বাৰু সেইকেইটাই আছিলে মই যিহেতু বহুত দূৰৰ পৰা আহিছোঁ সেইকাৰণে বনাই আনিব পৰা নাই এয়া আমি গোলাঘাট টাউনত আৰু বহুত বেছি কাম নাছিলে দুটা কামৰ কাৰণে আহিছিলোঁ তাইৰ কাপোৰ লোৱা আৰু কেক লোৱা গতিকে সেইকেইটা হৈ গ'ল এতিয়া যামগৈ আৰু বান্ধৰটোৱে চাওকচোন কিমান ধুনীয়াকৈ বহি খাই আছে আমি দুজনী আচলতে ছেইম এইজৰে হওঁ আৰু এয়া গোলাঘাট টেষ্টিৰ পৰা ল'লোঁ আমি কেক এতিয়া ঘৰলৈ যাওঁ আৰু আমি ঘৰ পালোহি আৰু এই কেকটো আনিলোঁ ধুনীয়াকৈ নামটো লিখাই লৈ আহিলোঁ আৰু এয়া দুপৰীয়া ভাত পানী খোৱাৰ পাছত আকৌ আমি 5টামান বজাত ওলাইছোঁ অলপ ফুৰি আহিমগৈ বুলি আৰু চাওঁ ক'ত ক'ত যাওঁ আপোনালোকক দেখাই থাকিম ফুৰিবলৈ আহিছোঁৱে যেতিয়া ফুৰি লওঁ আৰু নে কি কয় আৰু আমি আজি দুইজনীয়ে ফ্ৰক পিন্ধিছোঁ আচলতে সৰুৰ পৰা আমি দুজনীয়ে ক'ৰবাত গ'লে মানে একেলগে একেই পিন্ধি যাওঁ এয়া তাইও আহি আছে আৰু আমি ওলাম আৰু এতিয়া চেক বজাৰ কৰি আহিলোঁ এতিয়া আহি পেলাই ঘৰ সোমালোঁ এতিয়া আকৌ অলপ ওলাই যাওঁ গৰম পানী যাম চাগে চাবলৈ আৰু তাৰপাছত ক'ত যাওঁ নাজানো আৰু তাৰপাছত ৰাতি আকৌ ঘৰত আহি আকৌ ক'বলৈ যাম চাগে চাই থাকিব ভিডিঅ'টো মজা আমি ৰাস্তা চিনি নাপাওঁ গুগল মেপ চাই আহিছোঁ এতিয়া আহি ইয়াতে ধুনীয়া একদম চাহপাত বাগানৰ মাজতে ফটো চটো উঠি লওঁ আৰু গৰম পানী আজি বন্ধ সেইকাৰণে আমি এতিয়া ইয়াতে সুধিছিলোঁ আৰু বন্ধ সেইকাৰণে ইয়াতে চাহপাত বাগানৰ মাজত আমি ফটো চটো উঠি এতিয়া চাওঁ আৰু ক'লে যাওঁ ইয়াত আহি খুব ধুনীয়া লাগিছে একদম সেউজীয়া বাগিচা আমি ঘৰৰ পৰা ওলোৱা বহুত দেৰিয়ে হৈছিলে সেইকাৰণে আৰু ফটো কেইখনমান উঠিয়ে ঘূৰি যাব লগা হ'ল বেলেগ ক'ৰবাত গ'লেও সকলো বন্ধই পাম যিহেতু ৰাতিয়ে হৈ গৈছিলে গৰম পানী যাম বুলি আহিছিলোঁ কিন্তু গৰম পানী সোমবাৰে বোলে বন্ধ থাকে সেয়ে আকৌ উভতি আহিলোঁ আহি লৈ পেলাই আমি টাউনতে কিবা এটা খাইছোঁ আৰু এতিয়া ইয়াত ফুড এক্সত আমি কিবা কিবি লৈ লৈছোঁ ঘৰৰ কাৰণে আৰু লৈ পেলাই তাৰপিছত ঘৰ যাওঁ কেক কাটোংগে আমি কেক কাটোংগে হেপী বাৰ্থডে কি কাটিবা শুন এইফালে কেক চেক সজাই লোৱা হৈছে এতিয়া একদম কেক কাটিবৰ কাৰণে ৰেডি যিহেতু আমি ক'তো ঘূৰিব নাপালোঁ উপায় নাপায় আকৌ ঘৰলৈকে আহিলোঁ আৰু কেক কাটাও সময় হৈছে সেইকাৰণে গুচি আহিলোঁ আহি এইফালে পাপা মা এইফালে দুটা কামত कम स्वागत है आपका ये लो आपके लिए ब्रेसलेट गिफ्ट है ये वाला ओ हैप्पी बर्थडे কাক কাটিলে এতিয়াহে ভাল লাগিছে এতিয়াহে ফটোখন মাৰি দিওঁ দিয়া
Happy birthday to you. Happy birthday to you. মই খুৱাই দিমতো প্ৰথমতে মই খুৱাই দিলোঁ Happy birthday বোলে বাৰ্থডে গালক একদম সকলোৱে কেক লগাই একদম অৱস্থা নাই আৰু এইফালে চবেই চবকে একদম কেক লগোৱাত ব্যস্ত মানে একদম কেকৰ হলি হৈ গৈছে খুব ভাল লাগিলে খুব এনজয় কৰিছে মানে খাবলৈ গৈছে তাক আকৌ কিয় গালত খানিছা বাৰু তাক বহুত দিছো দে একো নহয় পেহীক কোনেও লগোৱা নাই যে সেইটো কেনেকুৱা তোকে লগোৱা নাই আইমণিক লগোৱা নাই আইমণি আছে কেনেকুৱা কথা হৈছে কেনেকুৱা কথা হৈছে তই খাও খা তাকে দেখো দে মনোযোগ দে মনোজ খা খা আকৌ গ'লো কি চাৰ্ভ কৰিছা তুমি দেখা দিয়া ৱাও টেষ্টি টেষ্টি কাষ্টাৰ্ড ফ্ৰুইট কাষ্টাৰ্ড নেকি ঐ লোৱা আমি এতিয়া কাষ্টাৰ্ড খাই লওঁ কিমান খাম আৰু পেট একদম ফুল হৈ গৈছে খাই খাই আমনি লাগি গৈছে এতিয়া শুবহে মন গৈছে দিনটো ফুৰি ফুৰি যে ইমান ভাগৰ লাগিছে আৰু তাৰপিছত আকৌ যাব আছে আহিছোঁ এতিয়া বাৰ্থডে বুলি আমি বাহিৰত ওলাই আহিছোঁ ডিনাৰ কৰিবলৈ আমি ডিনাৰ কৰিব আহিছোঁ ইমান যে কিবা কিবি সন্ধিয়াৰ পৰা খালোঁ আৰু খাই বৈ পেট ফুল আকৌ চুপ তাৰপাছত ডিনাৰ আছে গতিকে মানে একদম খাব নোৱাৰিলোঁ আৰু খাব নোৱাৰা অৱস্থা হৈ গৈছিলে আমাৰ ডিনাৰ আহি গ'ল ডিনাৰ আহি গ'ল কাৰী আহি গ'ল চালাড আহি গ'ল চুপ চব আহি গ'ল আৰু আমি খাওঁ আৰু খাই বৈ উঠি একদম গাত একদম এনাৰ্জি নাই আৰু এয়া ভিডিঅ'টো সামৰিছোঁ ইয়াতে ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নতুন কোনোবাই চাই আছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ লগ পাম এটি পুনৰ নতুন ভিডিঅ'ত থেংকছ ফৰ ৱাচিং টাটা বাই বাই